গাইজ এতিয়া মই বৰ্তমান উপস্থিত আছোঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদত মানে আমি সাধাৰণতে আমি যাক কৃষ্ণচূড়াৰ দেশ বুলি কওঁ আৰু কৃষ্ণচূড়াৰ দেশত আজি নিৰ্বাচনৰ বতৰ এই নিৰ্বাচনৰ বতৰত কোনে জিকিব কোনে হাৰিব কোনে কান্দিব কোনে শেষবাৰৰ বাবে হাৰিব এইটো বাৰু পিছত হ'ব আজি যেহেতু ইলেকশ্যন চবে মানে ভোটটো দিলে সেই হ'ল এতিয়া মানে চব ল'ৰা ছোৱালীয়ে মানে ইয়াতে আহি মানে চবে এনজয় কৰিছে ফূৰ্তি তামচা কৰিছে মানে ঢোল নাগাৰা খোল তাল পেঁপা চব আনিছে আৰু গগন চং চব আনিছে আৰু একদম পূৰা কোনোবাই মানে ঢোল বজাইছে কোনোবাই আকৌ হৰি কীৰ্তন গাইছে মানে যোনে যি পাৰে আৰু মানে ফূৰ্তি কৰিছে আৰু বহুত ভাল লাগিছে আহকচোন বাৰু চাওঁ ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে আকৌ সময় কাহিনী শুনো সঁচা মিছা বহু কথা বহু গান কবিতা নিৰ্বাচনী বতৰৰ এয়া ৰাজনৈতিক সাধু কথা কণ্ঠ বিশ্ববিদ্যালয়ৰ ৰুধিবহী কুটিলতা এই সমাজ মানে ইলেকশ্যন বুলি ক'লে অলপ বেলেগ এটা ফূৰ্তি তামচা এটা আহে আৰু মানে আৰু তাতে আকৌ ইউনিভাৰ্চিটিৰ মানে এটা ইলেকশ্যনৰ হাৱা এই বস্তুটো অলপ বেলেগ আৰু মানে এনাৰ্জিটো বেলেগ আহিছে আৰু মানে ময়ো আজি ইয়াতে উপস্থিত থাকি মানে বিৰাট ভাল লাগিছে আৰু আৰম্ভণিৰ পৰা থাকিব পাৰিলে আৰু ভাল লাগিলে কিন্তু আৰম্ভণিৰ পৰা থাকিব নোৱাৰিলোঁ যা নহওক আমি শেষত তুলিও মই উপস্থিত হৈ আপোনালোকক ভিডিঅ'টো দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ মানে কি চাৰিওফালে পূৰা মানে সংগীত আৰু পূৰা চাউণ্ড আৰু পূৰা তাৰমানে কোনে কি গাইছে তাৰমানে ওচৰত গ'লে শুনা পায় মানে দূৰৰ পৰা মানে একো শুনা নাপায় বুজি নাপায় ইফালে যাব তোমাৰ হৰিৰ নাম গাইছে ইফালে চাবা তুমি বিহু গান গাইছে ইফালে কোনোবা চাবা কিবা আকৌ বেলেগ আধুনিক গান গাইছে মানে চাৰিওফালে মানে সংগীত আৰু পূৰা একদম ফূৰ্তি এনজয় বুকুতে খুন্দিয়াই স্বাধীন দেশৰ হৈ পৰাধীন সেউজ পথাৰ খনি আজি মৰুভূমি ৰসাল মাটি আজি সুবাসীন জাতি নেৰু ভেটি নেৰু জীৱন দিম জালুকবাৰীৰ প্ৰাংগণ দুহাতেৰে দুৰ্নীতি শিপা উঘলাই কৰাব এক নৱযুগৰ আগমন এতিয়া কথা হ'ল নাই গান না কবিতা না ৰাজনৈতিক ইস্তাহাৰ নাই নিৰ্বাচনৰ পৰস্তে আদানীয়ে কিনি লোৱা আমাৰ অধিকাৰ খেতিয়কৰ লৰাশী সৰলতা তাৰ স্বভাৱৰ আভৰণ সংগ্ৰামেৰে জীৱন আগুৱাই লৈ যায় পৰিশ্ৰমে সদায় তাৰ আচৰণ খেতিয়কৰ লৰাশী সৰলতা তাৰ স্বভাৱৰ আভৰণ সংগ্ৰামেৰে জীৱন আগুৱাই লৈ যায় পৰিশ্ৰমে সদায় তাৰ আচৰণ
সকলোকে ধন্যবাদ। কৰ্মৰে লিখি যায় সততাৰ মালিতা সহায় পৰায়ণতাৰ বৈশিষ্ট্য জ্বলাব কেম্পাছত প্ৰগতিৰ খলিতা কৰ্মৰে লিখি যায় সততাৰ মালিতা সহায় পৰায়ণতাৰ বৈশিষ্ট্য জ্বলাব কেম্পাছত প্ৰগতিৰ খলিতা জিৰে বিশ্ববিদ্যালয় নিৰ্বাচনৰ যিটো ভিডিঅ' আছিলে ভিডিঅ'টো আজি ইমানতে সমাপ্ত কৰিলোঁ বাই বাই।